এইটো হৈছে এৰী সূতা কটা যন্ত্ৰ। যিসকলে এই যন্ত্ৰটো লোৱাৰ পিছত কোনো ধৰণৰ প্ৰশিক্ষণ ল'ব পৰা নাই তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত এই যন্ত্ৰটো সহজেই ইউজ কৰিব পাৰিব। মেচিনৰ সন্মুখত থকা এই ছুইচটোৰ সহায়ত আপোনালোকে এই যন্ত্ৰটো অফ বা অন কৰিব পাৰিব। যদি গাৰ ফালে টানি দিয়ে তেনেহ'লে এই যন্ত্ৰটো অন হ'ব এনেদৰে, আৰু ঠেলি দিলে মানে অফ হৈ যাব। আৰু ইয়াৰ এই ববিনটোৰ স্পীড কম বেছি কৰিবৰ বাবে ইয়াতে এটা স্পীড কণ্ট্ৰলাৰ দিয়া হৈছে। যদি মই লেফ্ট ছাইডে ঘূৰাই দিওঁ তেনেহ'লে ইয়াৰ স্পীডটো কমি যাব, আৰু ৰাইট ছাইডে ঘূৰাই দিলে মানে স্পীডটো বাঢ়ি যাব। আৰু নিজৰ সুবিধা অনুযায়ী স্পীডটো মিলাই ল'ব এই স্পীড কণ্ট্ৰলাৰটোৰ সহায়ত। আৰু এই যন্ত্ৰটো চাৰ্জ কৰি ব্যৱহাৰ কৰিব পৰা যায়। ইয়াক চাৰ্জ কৰিবৰ কাৰণে ইয়াত এটা চাৰ্জিং পিন দিয়া হৈছে, আৰু ইয়াৰ লগত যিটো ফ্ৰীকৈ চাৰ্জাৰ দিয়া হয় তাৰ সহায়ত চাৰ্জিং কৰি ল'ব। আৰু সূতাডাল যদি ছিগি যায় তেনেহ'লে এই ছুইচটো অফ কৰি লৈ আপোনালোকে সূতাডাল জইন কৰি ল'ব, আৰু জইন কৰাৰ পিছত পুনৰ অন কৰি দিলে মানে সূতাডাল টুইষ্ট কৰিব পাৰিব। তো মই সূতাডাল কেনেদৰে লগোৱা হয় সেয়া মই দেখুৱাব বিচাৰিছোঁ। এই যন্ত্ৰটো ব্যৱহাৰ কৰিবলৈ প্ৰথমতে সূতাডাল অলপ উলিয়াই লৈ এনেদৰে ববিনত প্ৰথমতে লগাই ল'ব, আৰু ইয়াতে এটা দেখিছে ট্ৰেভেলাৰ পিন এটা আছে। এই পিনটোৰ ব্যৱহাৰ কৰাৰ আগতে দুইটা ছাইডে ইয়াতো তেল লগাব আৰু এই তলত অলপ তেল লগাই ল'ব যাতে ই ঘূৰিব পাৰে। তেল লগোৱাৰ পিছত ববিনৰ পৰা সূতাডাল এনেদৰে ইয়াত লগাই ল'ব লাগিব, আৰু সূতাডাল এনেদৰে লগোৱাৰ পিছত ইয়াতো অলপ তেল লগাই ল'ব আৰু সূতাডাল এনেদৰে পাৰ কৰি ল'ব। আৰু আমি বেজি যেনেদৰে সূতা ভৰাওঁ তেনেদৰে ইয়াত ভৰাব নালাগে, কিয়নো ইয়াত আপোনালোকে যদি ভালদৰে চায় তেনেহ'লে দেখিব ইয়াত অকণমান গেপ আছে, আৰু মই যেনেদৰে লগাইছোঁ তেনেকৈ লগালে সুবিধা হয়। আৰু এনেদৰে লগোৱাৰ পিছত এই ছুইচটো দিলেই এই সূতাডাল ইয়াতে টুইষ্ট হ'ব, আৰু লাহে লাহে আপোনালোকৰ যিটো জোখত সূতাডালৰ টুইষ্ট লাগে সেইমতে আপুনি সূতাডাল এৰি গ'লে ববিনত নিজে নিজে মেৰ খাই যাব। দেখিছে, মই গুলি সূতা দেখুৱাই দিছোঁ, লৈ গুচি যায় সূতাডাল নিজে 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 টানি লৈ যাব। যদি ধৰি থৈও নাযায়, ধৰি ৰাখিলে নাযায়, আৰু এৰি দিলে এনেদৰে গৈ থাকিব। তো মই এতিয়া দেখুৱাম সূতাডাল ইয়াত ঘূৰি থাকিব সূতাডাল এনেদৰে। এতিয়া মই ৰখাই দিছোঁ, ইয়াত চাওক সূতাডাল টুইষ্ট হৈ গৈছে, ইয়াত দেখিছে। আৰু এনেদৰেই এৰী সূতা কাটিব পাৰিব। আৰু এই যন্ত্ৰটো যদি কোনোবাই পাব বিচাৰে তেনেহ'লে এই নম্বৰত ফোন কৰি আপোনালোকে এই যন্ত্ৰটো ল'ব পাৰিব।